অসম আৰু অসমীয়াৰ স্বাৰ্থত চৰকাৰৰ জনবিৰোধী কাৰ্যৰ বিৰুদ্ধে সাহসেৰে মাত মাতি অহা কৃষক নেতা অখিল গগৈ মুক্তিৰ দাবীত সমগ্ৰ ৰাজ্যতে ক্ৰমাৎ অধিক তীব্ৰতৰ হৈ পৰা দেখা গৈছে। ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ প্ৰতিবাদৰ সমান্তৰালকৈ ডিজিটেল মাধ্যমতো জোৱাৰ উঠিছে প্ৰতিবাদৰ। ইফালে কাৰাবন্দী অৱস্থাত অখিল গগৈসহ আন কা বিৰোধী সতীৰ্থসকলৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ পাছতো জেল কৰ্তৃপক্ষৰ লগতে অসম চৰকাৰৰ নীৰৱ ভূমিকাক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে বোকাখাত নিৰ্মাণ গোটৰ সভাপতি তথা বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে। লগতে নিজেও বহু পূৰ্বে শাসকীয় পক্ষৰ চক্ৰান্তৰ বলি হৈ 18 মাহ পৰ্যন্ত কাৰাবন্দী হৈ থাকিব লগা হৈছিল বুলিও মন্তব্য কৰে প্ৰাক্তন বিধায়কজনে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ লগতে নদী বান্ধৰ দৰে ৰাজ্যৰ জ্বলন্ত সমস্যাসমূহৰ হকে মাত মাতিবলৈ গৈ শাসনাধিষ্ঠ চৰকাৰৰ নীতিৰ বাধাৰ প্ৰাচীৰ হৈ পৰাৰ বাবেই অসম চৰকাৰে আক্ৰোশ আৰু দমনমূলক নীতিৰে কৃষক নেতাজনৰ কাৰাৰুদ্ধ কৰা বুলিও আক্ষেপ কৰিছে বোকাখাতৰ প্ৰাক্তন বিধায়কগৰাকীয়ে। শাসকীয় চৰকাৰৰ আক্ৰোশ আৰু চক্ৰান্তৰ বলি হ'ব লগা হৈছে কৃষক নেতাজন। এই মন্তব্য বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈ। জনতাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই কৃষক নেতা অখিল গগৈৰ লগতে সতীৰ্থ কাৰাবন্দীসকলক উচিত চিকিৎসা প্ৰদান কৰাৰ লগতে কাৰাবন্দীত্বৰ পৰা মুক্তি দিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীজনালেও আহ্বান জনাইছে বোকাখাতৰ প্ৰাক্তন বিধায়কগৰাকীয়ে। বোকাখাতৰ পৰা সূৰ্য কুমাৰ মিলি, আছাম টুডে। অখিল গগৈৰ লগত অকলে অখিল গগৈ কেতিয়াও এইখিনি কৰা নাছিলে। হয়, কৃষক মুক্তিৰ তেওঁ নেতৃত্ব দিছিলে বা তেওঁৰ লগত আৰু 70টা জাতীয় দল সংগঠনে তেওঁ সহযোগ কৰিছিলে। আছুৰ নেতৃত্বত 30টাৰ অধিক দল সংগঠনে সহযোগ কৰিছিলে। অসমবাসী তাত জড়িত হৈ আছিলে, মাত্ৰ শাসক পক্ষক বাদ দি। গতিকে অখিলৰ ওপৰত আক্ৰোশমূলক মনোভাৱ লৈ শাসক পক্ষই এটা দমনমূলক নীতি ৰাইজৰ কণ্ঠ ৰোধ কৰাৰ প্ৰচেষ্টা চলাইছে। এইটোৱে আচলতে এইটোৱে বুলিয়ে মই অনুভৱ কৰোঁ। দোষী সাব্যস্ত ইমান সোনকালেতো নহ'ব, যিহেতু এইটো আণ্ডাৰ ট্ৰায়েল। এতিয়া তেওঁ ওপৰত বিভিন্ন গোচৰ জাপি দিয়া আছে, গোচৰৰ তদন্ত ইতিমধ্যে চলি আছে। গতিকে এইটো আইনী প্ৰক্ৰিয়াৰে নিশ্চয় আজি ন্যায় হওক বা অন্যান্য আমাৰ বিভিন্ন আৰক্ষী থানাবিলাকত যিবোৰ গোচৰ আছে, এই গোচৰসমূহৰ নিশ্চয় চাৰ্জশ্বিট দিব লাগিব। দিব নোৱাৰিলে তেওঁক জামিন দিব লাগিব। মই 86 চনৰ পৰা 88 চনলৈকে মোৰ ওপৰত অসমৰ বিভিন্ন জিলাত বিভিন্ন গোচৰ জাপি দি মই 18 মাহৰ অধিক কাল মই জেলত থাকিবলগীয়া হৈছিল। বিভিন্ন জেলত, অসমৰ বিভিন্ন জেলত, গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ধৰি মানে বিভিন্ন জেলত 18 মাহৰো অধিক কাল মই এই সময়ছোৱাত কাৰাবন্দী হৈ থাকিবলগীয়া হৈছিলে। ইটোৰ পিছত সিটো গোচৰ, সিটোৰ পিছত সিটো গোচৰ, ঠিক তেনেকুৱা ধৰণে শাসক পক্ষে বন্দী কৰি ৰাখোঁ বুলি ক'লে ইচ্ছাকৃতভাৱে তেওঁলোকে বিভিন্ন গোচৰ জাপি তেনেধৰণে ৰাখি থৈছিলে মোক। আৰু ঠিক তেনেধৰণে এটা প্ৰক্ৰিয়াৰে অখিল গগৈৰ ওপৰতো তেনেধৰণে ইটোৰ পিছত সিটো গোচৰ জাপি দি তেওঁক কাৰাৰুদ্ধ কৰি ৰাখিছে। এইটো সম্পূৰ্ণ আক্ৰোশমূলক, কাৰণ অখিল গগৈ থাকিলে আজি বৃহৎ নদী বান্ধৰ যিটো অৱস্থালৈ গৈ আছে, বৃহৎ নদী বান্ধ আৰু আজি টুলগেটখিনিয়ে হওক বা আজি কা বিৰোধী আন্দোলনেই হওক সীমিত হৈ গৈছে, স্মৃত। গতিকে এইবিলাক যদি অখিল গগৈ ধৰণৰ মানে এক কণ্ঠ যদি থাকিলেহেঁতেন, নিশ্চয় চৰকাৰক হলঠেকত পেলালেহেঁতেন। সেই বুলিয়েই চৰকাৰে আচলতে তেওঁক বন্দী কৰি ৰাখিছে। সেইটো আচলতে জনতাৰ কথা যদি শুনিলেহেঁতেন, তেতিয়াহ'লে নিশ্চয় এই চৰকাৰখনে তেনে অসম বিৰোধী কামত লিপ্তই নহ'লহেঁতেন। কাৰণ আপোনালোক সকলোৱে জানে, অসমবাসীয়ে জানে, যেতিয়া ভাৰতীয় জনতা পাৰ্টী দলৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীকে প্ৰমুখ কৰি বিভিন্ন নেতাই আহি কৈছিলে যে বৃহৎ নদী বান্ধ বন্ধ কৰিম, টুলগেট বন্ধ কৰিম। কা বিৰোধী আন্দোলনৰ কথাটো নাছিলে, সেইটো এটা নতুন ইছ্যু তেওঁলোকে উলিয়াই ল'লে। অসম চুক্তি ৰূপায়ণ কৰিম, 6 নম্বৰ দফা মানে কাৰ্যকৰী কৰিম, এইবোৰতো তেতিয়া কৈ থৈ যোৱা কথা।
কিন্তু তেওঁলোকেতো সেইখিনি একো নকৰিলে। সেই তাৰ পৰিপ্ৰেক্ষিততে এই আন্দোলনবিলাক হৈ আছিলে। কিন্তু এইটোৱে কৈছোঁ যে আজি বৃহৎ নদী বান্ধে যিটো অৱস্থা কৰিছে বা আজি আহিবলগীয়া দিনকেইটাত খুব উইদিন দি শ্বৰ্ট টাইম, এসপ্তাহ 10 দিনৰ ভিতৰতেই এটা ভয়ংকৰ পৰিস্থিতিৰ ফালে আগবাঢ়িছে। ভয়ংকৰ পৰিস্থিতিৰ ফালে আগবাঢ়িছে। আপোনালোকে কালি নিশ্চয় দেখিছে টেলিভিশ্যনৰ পৰ্দাত কেনেধৰণে অৰুণাচলত ভূমিস্খলন হৈছে, বান হৈছে, আৰু সেই গোটেই পানীখিনি আমাৰ অসমৰ এই 2-3খন নদীৰে ওলাই আহিব। আজি সোৱণশিৰিয়ে হওক, ৰঙা নদীয়ে হওক, এইফালেনো ওলাই আহিব আৰু গেট খুলিবলৈ বাধ্য হ'ব। আচলতে দুৰ্ভাগ্যজনক, এইটো দুৰ্ভাগ্যজনক। কাৰণ কি বুলি ভাবিছে চৰকাৰখনে নাজানো। কাৰণ অখিল গগৈ মই মোৰ ভাতৃসম, কাৰণ মই বিভিন্ন সময়ত তেওঁক লগো পাইছোঁ। কিন্তু তেওঁৰ ওপৰত এনেধৰণৰ অত্যাচাৰ কৰাটো মানৱীয়তাৰ পৰিপন্থী। এনেধৰণৰ অত্যাচাৰ হ'ব নালাগে। কাৰণ তেওঁ আগৰ পৰাই বিভিন্ন ৰোগাক্ৰান্ত এজন লোক। গতিকে তেওঁ চিকিৎসাৰ প্ৰয়োজন আছে, উন্নত চিকিৎসাৰ প্ৰয়োজন আছে। ঠিক আছে, চৰকাৰখনে কাৰবন্দী কৰি ৰাখিছে, ৰাখক, কিন্তু স্বাস্থ্যৰ প্ৰতি অন্ততঃ গুৰুত্ব দিব লাগিছিল। সেই চবতকৈ ডাঙৰ কথা। কাৰণ চৰকাৰখনৰ ইমান আক্ৰোহসমূহ কিয়, চৰকাৰখনে কিয় ইমান আক্ৰোহমূলকভাৱে অখিল গগৈক বন্দী কৰি ৰাখিছে, এইটো অতি দুৰ্ভাগ্যজনক। অসম চৰকাৰলৈ সকলো পক্ষৰ পৰাই আহ্বান জনাইছে। বা চৰকাৰখনৰো কিছু সংখ্যক লোকে অখিল গগৈ মুক্তি বিচাৰে, মানৱীয়তাৰ ক্ষেত্ৰত বা উন্নত চিকিৎসা বিচাৰে। কিন্তু তাৰে 2-1 লোকৰ আক্ৰোহমূলক মনোভাৱৰ বাবেই অখিল গগৈক মুক্তি দিব পৰা নাই। সেয়ে মই চৰকাৰৰ প্ৰতি আহ্বান থাকিব, মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান থাকিব, যিহেতু আইন এখন আছে, আইনী প্ৰক্ৰিয়াৰে তেওঁক মুক্তি দিব লাগে। কাৰণ তেওঁৰ ওপৰত এনেকুৱা গোচৰ নাই যে আজি NSA হওক বা টাডাই হওক, যিবিলাক গোচৰত নিৰ্দিষ্ট দিনলৈকে বন্দী কৰি ৰাখিব পাৰে। যদি তেওঁ প্ৰকৃততে দেশত দুহিতাৰ কাম কৰিছে তেনেধৰণৰ ধাৰা ল'ব, NSA ল'ব। NSAটো লগোৱা নাই। আজি বিভিন্ন ধৰণৰ অপৰাধমূলক গোচৰ তেওঁৰ ওপৰত জাপি আছে। গতিকে এইটো অতি দুৰ্ভাগ্যজনক। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মোৰ আহ্বান থাকিব যাতে এইটো বিবেচনা কৰক আৰু আইনগতভাৱে তেওঁক মুক্তি দিয়াৰ ব্যৱস্থা কৰক। আৰু যেতিয়ালৈকে মুক্তি দিব নোৱাৰে, জেলৰ পৰা তেওঁক মুক্ত আকাশলৈ ওলাই আহিব নোৱাৰে, সেই মুহূৰ্তলৈকে তেওঁক প্ৰয়োজনীয় চিকিৎসা, উন্নত চিকিৎসা প্ৰদান কৰক।